অসমী ভাৰতবৰ্ষৰ বুকুত থকা অসম দেশৰ মই এজন মানৱৰূপী প্ৰাণী। চিঞৰিব পাৰোঁ জয় আই অসম, গঢ়িব নোৱাৰোঁ সোণৰ অসম। মনেৰে বিচাৰোঁ সোণৰ অসম, বহুতে গঢ়ি আছে সোণৰ অসম আৰু ৰূপহী অসম। ভাৰত মাতাৰ অংগ হিচাপে অসমীয়াইক শ্ৰদ্ধা কৰোঁ, কাৰণ জন্ম হৈছোঁ ইয়াত, বসবাস কৰোঁ ইয়াত আৰু মৃত্যুকো সাৱটি ল'ম ইয়াতে। মিলিজুলি থাকিব লাগিব ইয়াত, নিজৰ ধৰ্ম থাকিব, অন্য ধৰ্মও থাকিব ইয়াত। নিজৰ জাত পাত থাকিব, অন্য জাত পাতো থাকিব ইয়াত। ইয়াত সমন্বয় বিচাৰোঁ, সাম্প্ৰদায়িকতা নিবিচাৰোঁ। শান্তি বিচাৰোঁ, সংঘৰ্ষ নিবিচাৰোঁ। সংস্কৃতি বিচাৰোঁ, অপসংস্কৃতি নিবিচাৰোঁ। উন্নয়ন প্ৰগতি হোৱাটো বিচাৰোঁ, ধ্বংস নিবিচাৰোঁ ইয়াত। অসমত বসবাস কৰা অন্য জীৱ জন্তু পশু পক্ষীৰো সমান অধিকাৰ আছে মানুহৰ দৰে। তেওঁলোকেও ইয়াত সুখেৰে জীয়াই থাকিব বিচাৰে। তেওঁলোকৰো স্বাধীনতা আছে, তেওঁলোকৰো অনুভৱ আছে। কথা এইটো নহয় যে আমি আমিষে হওঁ বা নিৰামিষে হওঁ। কথাটো হ'ল আমি তেওঁলোকৰ মৰম শ্ৰদ্ধা কৰিব লাগিব, সংৰক্ষণ কৰি ৰাখিব লাগিব, জীয়াই থকাৰ অধিকাৰ দিব লাগিব। গছ গছনি, ফুল, পাহাৰ ভৈয়াম, পুখুৰী, নদী, নিজৰা আদি সকলোকে লগত মিলি যাব লাগিব, বিলীন হৈ যাব লাগিব। অসমৰ বুকুত থাকি ধৰ্ষণ আৰু হত্যা নামৰ দুটা বেয়া শব্দ শুনিব নিবিচাৰোঁ। ইয়াত ভণ্ড জননেতাৰ মিছা প্ৰতিশ্ৰুতি শুনিব নিবিচাৰোঁ। ইয়াত স্পষ্টবাদী জননেতা বিচাৰোঁ, সুবিধাবাদী জননেতা নিবিচাৰোঁ। অসমখন সেউজীয়া কৰি ৰাখিব লাগিব, কাৰণ প্ৰকৃতিক আমি যেনেকৈ ব্যৱহাৰ কৰোঁ, প্ৰকৃতিয়েও আমাক ঠিক তেনেদৰে ব্যৱহাৰ কৰিব। আমি সকলোৱে হাতে হাত ধৰি আগবাঢ়ি যাব লাগিব, কাৰণ এইখন চাওলুং চুকাফাৰ প্ৰতিষ্ঠিত বৰ অসম। এইখন শংকৰ আজানৰ দেশ। এইখন জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকাৰ দৰে মহান ব্যক্তিৰ মাতৃভূমি। ধন্যবাদ।